আপোনালোকে দুখীয়া শ্ৰমজীৱী মানুহখিনিয়ে আপোনালোকক আজি ভোট দি পেলাই আপোনালোকক জিকাইছে এতিয়া আপোনালোকে এটা পৰিৱৰ্তনৰ সপোন দেখিছিলে ৰাইজে কিন্তু এতিয়া এনে এটা কঠিন পৰিৱেশত বাস কৰিছোঁ যাতে এই শ্ৰমজীৱী আৰু দুখীয়া মানুহবিলাক জীয়াই থকাটো এটা কঠিন হৈ পৰিছে য'ত সাধাৰণ মানুহখিনি জীয়াই থকাৰ কঠিন হৈ পৰিছে য'ত এমুঠি ভাত কাপোৰৰ বাবে মানুহে সাধাৰণ মানুহে হাহাকাৰ কৰিব বিচাৰিছে তেনে এটা সময়ত ধনী মানুহক হাজাৰ হাজাৰ কোটি ৰেহাই দিয়াটো চৰকাৰে যি মূৰ্খামি কৰিছে তেনে এটা সময়ত কিন্তু আমি তাক গৰিহণা দিছোঁ আমি আহ্বান জনাইছোঁ যে প্ৰত্যেকজন কৃষকৰ সেই ঋণ ৰেহাই দিব লাগিবই যিসকল দুখীয়া যিসকল খেতিয়ক আছে প্ৰত্যেকজন খেতিয়কৰ কৃষি ঋণ ৰেহাই দিব লাগিব আৰু মাইক্ৰ' ফাইনেন্স বিভিন্ন বন্ধনকে আদি কৰি যিমানবোৰ মাইক্ৰ' ফাইনেন্সৰ লোন ইতিমধ্যে গাঁৱৰ মানুহবিলাকে লৈছে বা সেই প্ৰত্যেকটো লোন ৰেহাই দিব লাগিব আৰু যিসকল ক্ষুদ্ৰ ব্যৱসায়ী যিসকল সৰু সৰু ব্যৱসায় কৰি আছিলে যিসকলৰ বৰ্তমান কৰোণাৰ বাবে ব্যৱসায় বিধ্বস্ত হৈ গৈছে সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলকো ঋণ ৰেহাই কৰি দিব লাগিব